নমস্কাৰ, মই দীপজ্যোতি মহন্তই কৈ আছোঁ আৰু আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ চেৰাপুঞ্জী, জুলাইৰ মাহ। তো চেৰাপুঞ্জী গোটেই ফেমিলি, মোৰ ভাইটি যাব, মোৰ মা যাব, মোৰ লগৰ ছোৱালী এজনী যাব, তাইৰ মাক যাব। তো আমি এনেকৈ চেৰাপুঞ্জীলৈ ফুৰিবলৈ গৈ আছোঁ। গাড়ী এখন, চেল্ফ ড্ৰাইভিং গাড়ী এখন ল'লোঁ। তাৰপাছত তো ব'লকচোন ভিডিঅ'টো আজি ইয়াতে আৰম্ভ কৰোঁ আৰু যাই চাওঁ কেনেকৈ কি হয়। মানে এক্সাইটেডটো বহুত হৈ আছোঁ, কাৰণ ইয়াত গৰম, চেৰাপুঞ্জীত গৈ ভাল পাম আৰু এইটো ৱেডাৰত এনেও চেৰাপুঞ্জীত যাবলৈ বেষ্ট টাইম টু ভিজিট বুলিয়ে কয়। তো ব'লক আজি ভিডিঅ'টো ইমানতে আৰম্ভ কৰোঁ। এতিয়া আমি বৰবাৰী পালোঁহি। তো বৰবাৰীত মোৰ লগৰ ছোৱালী এজনী আছিলে, তাই উঠিলে, তাৰ মাক উঠিলে, আণ্টি উঠিলে। এতিয়া আমি বৰবাৰীৰ পৰা এতিয়া খানাপাৰা 6 মাইল অভিমুখে গৈ আছোঁ। ব'লকচোন চাওঁ কেনেকুৱা লাগে চেৰাপুঞ্জী। তো আমি এতিয়া আহি বৰাপানী পাওঁ হৈছোঁ। অকণমান টাইম লাগিলে, ফেমিলিৰ লগত আহিলে টাইম লাগেই। মাহঁতে অকণমান ওলাওঁতে দেৰি কৰি দিলে। এতিয়া মোৰ লগত মোৰ ভাইটি আছে। এতিয়া আমি অকণমান আৰু 15-20 মিনিটৰ ভিতৰত আমি বৰাপানী পাম। চেৰাপুঞ্জীলৈ যোৱা কথা যাওঁতে দেৰি হ'ব বহুতখিনি, কিন্তু স্পীডটো লিমিটত চলাবলগীয়া হয়, বহুত ৰেছপনচিবিলিটি থাকে, তেনেকৈ অকণমান দেৰি হয়। আৰু মানে ইউজুৱেলি যিটো বতৰ থাকে, ৱেডাৰ থাকে, আজি সেইটো নাই। বৰষুণ প্ৰায় পোৱাই নাই, অকণমান দিছিলে। এতিয়া চাওক বতৰ পূৰা ধুনীয়া হৈ আছে। চাওক এতিয়া মানে মাজতে আমি ৰ'বলগীয়া হৈছে। আগৰফালে ফগ চাওকচোন, ইমানখিনি কুঁৱলী যে আগৰফালে একো দেখা নাপায়। সেইকাৰণে মই গাড়ীখন তাত ৰখাই দিলোঁ। আৰু আমাৰ ভিউটো চাওক, মানে কেনেকুৱা এটা পৰিৱেশ। এইটো প্ৰকৃতি, আচল ৰূপ। এইটো কাৰণে আহিছিলোঁ, যিটো বস্তু বিচাৰি চেৰাপুঞ্জীত আহিছিলোঁ, যিটো ৱেডাৰৰ কাৰণে, যিটো বতৰৰ কাৰণে, সেইটো পাই গ'লোঁ। বহুত 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 সুখী হৈছে। চহৰা পাওঁ হৈছোঁহি আৰু 15-20 মিনিটৰ ভিতৰত চহৰা পাই যাম। ইয়াতে এটা ধুনীয়া চিনাৰী পাইছোঁ, তাত টাইম লেপছো ল'ম, দেখাম আপোনালোকক। সেইকাৰণে ৰ'লোঁ অকণমান। মাজতেতো দেখিছে যে গাড়ীত আগৰফালে আকৌ নেদেখা হৈ গ'ল, আমি ৰ'বলগীয়া হ'ল। এতিয়া চাওঁ আগলৈ। এতিয়া যিখিনি ঠাইত ৰখিছোঁ তাত মানে ভিউটোৰ পৰা চাবলগীয়া ভিউ, সেইকাৰণে আপোনালোকক দেখাম বুলি ভাবিছোঁ। তো আমি এতিয়া আহি 7 ছিষ্টাৰ ফল পাইছিলোঁ। এইটো মোৰ গাড়ীখন য'ত ৰখাই আছোঁ তাত বেক চাইডে যিখিনি দেখিছে সেইটো 7 ছিষ্টাৰ ফল। কিন্তু কি হ'ব, আজি বতৰটো মানে এনে আমিতো এনজয় কৰিলোঁ। ৰাস্তাটো বুলি যে সফৰ খুবচুৰত হে মঞ্জিলৰ চে ভি, তেনেকুৱা হৈছে। এতিয়া যিটো মঞ্জিল আছিলে আমাৰ, যিখিনি লক্ষ্য আছিলে, ফলকেইটা চাবলগীয়া কথা আছিলে, ইক' পাৰ্কত যাবলগীয়া কথা আছিলে, খাংখৰাং পাৰ্কত যাবলগীয়া কথা আছিলে। কিন্তু এনেকুৱা হ'লে খাংখৰাং পাৰ্কৰ মই যিটো ভিউৰ কাৰণে গৈ আছোঁ তাত একচুৱেলি মই আগতেও গৈছোঁ। তো আজি আপোনালোকক দেখালোঁ হয় ভিডিঅ' বনাই,
তো য'ত গৈ আছিলোঁ সেইটো নহ'ল তাৰমানে, কাৰণ এনেকুৱা বৰষুণ দি থাকিলে তাত গৈ ভাল নালাগিব। তো এতিয়া অকণমান সময় ইয়াত ৰওঁ, চাহ একাপ খাওঁ, তাৰপিছত চাওঁ যদি বতৰটো ভাল কৰে তেতিয়াহ'লে নিশ্চয় দেখাম আৰু তাত যাম। অকণমান পাহাৰখন দেখি বাকীবোৰ একেবাৰে কুঁৱলীতে গুচি গৈছে। যিটো ভিউৰ কাৰণে আহিছিলোঁ সেইটো ভালকৈ নাপালোঁ, তথাপিতো এবাৰ এনেই দেখাইছোঁ, চাওকচোন আপোনালোকে। ইয়াতে তেনেকৈ মানুহবোৰ ৰৈ আছে চব, এইবিলাক চাওক মানুহবিলাক ৰৈ আছে মোৰ পিছপিনে, আপোনালোকে চাগে দেখিবলৈ পাইছে। অকণমান আহিব তাৰপিছত আকৌ গুচি যায়, তেনেকুৱা হৈ আছে। তো সেইকাৰণে ভালকৈ আমি দেখিবলৈ পোৱা নাই, অকণমান সময় ৰৈ চাওঁ আৰু। ইক' পাৰ্কত যাম, ইক' পাৰ্কখন এৰি আহিলোঁ। থাংখাৰাং পাৰ্কত প্ৰব্লেমটো হ'ল যে ৰাস্তাটো বহুতখিনি বেয়া হৈছে বোলে, আৰু এতিয়া যিটো হাৰত মানে বৰষুণ দি থাকে, তো ইয়াতে তেনেকৈ যাব নোৱাৰি। ইয়াতে এটা সৰুকৈ তেনেকৈ বস্তুবিলাক হ'ল কি, ইয়াতে ৱেডাৰটো এনজয় কৰিবলৈ অহাৰ দৰে হ'ল আমাৰ, মানে ট'টেলি ৱেষ্ট যোৱা বুলিতো ক'ব নোৱাৰোঁ, কিন্তু বস্তুটো হ'ল যিকেইটা মেইন পইণ্ট আছিলে সেইকেইটা দেখা নাপালোঁ। সেইকাৰণে এতিয়া চাগে আমাৰ 3:40 হ'ল এতিয়া, যাওঁতেতো ৰাতিয়ে হ'ব, ৰিটাৰ্ণো যাম। সেইকাৰণে ইয়াৰ পৰা যাওঁ বুলি ভাবিলোঁ, ইক' পাৰ্কত সোমাই দেন মেবি মাউজমাই কেব যাম, নতুবা একেবাৰে যাম ঘৰত, চাই লওঁ কি হয়। এতিয়া আমি ইক' পাৰ্ক আহি পালোঁহি, আমি এতিয়া ইক' পাৰ্কত আছোঁ। এণ্ট্ৰিতে যিটো ভিউ মানে ইক' পাৰ্কখনৰ, তাত চালে আপুনি গম নাপায় যে এইটো জুলাইৰ মাহ হৈ আছে। মানুহবিলাকে চুৱেটাৰ পিন্ধি আছে, ছাতি লৈ আছে, ইয়াৰ স্থানীয় মানুহবিলাকে। আৰু টেম্পাৰেচাৰ বৰ্তমান 11 ডিগ্ৰী, আজি 30th জুলাই 2019। ভাবকচোন ইয়াৰে ৱেডাৰ কেনেকুৱা। তথাপিতো ভালেই লাগিছে বাৰু, যিটো ৱেডাৰ আহিছে কমচে কম ৱেডাৰটো ভাল পাইছোঁ, কিবা এটাতো পাইছোঁ এটলিষ্ট। ইয়াত আমি 2-3 বছৰমান হ'ল নেকি ইয়াতে আহিবলৈ, মানে বাৰিষা। এতিয়া ৰিচেণ্টলি জানুৱাৰীত আহি গৈছিলোঁ, কিন্তু যেতিয়া আহিছিলোঁ এই বস্তুটো দেখিছিলোঁ। এনেকৈ মানে ওপৰৰ পৰা আমাৰ যেনেকৈ বান্ধবিলাক দি দিয়ে, তেনেকৈ ওপৰৰ পৰা দি থৈ দিয়ে, পানীবোৰ ৱাটাৰফলৰ দৰে পৰে। আৰু যিটো একদম ওচৰত আমি যাব পাৰোঁ, সেইকাৰণে ওচৰৰ পৰা ভালকৈ দেখা পাওঁ। কিন্তু ছাতি লৈ লৈ এনেকৈ ব্লক কৰিবলৈ মোৰ অসুবিধা হৈছে, তাতে আৰু মই চাওকচোন ইয়াৰে এই গোটেই এৰিয়াটো যিখন ইক' পাৰ্ক আছে, ইয়াতে গোটেই এৰিয়াটো 5 কিলোমিটাৰতকৈও বেছি। কিন্তু কথাটো হ'ল এনেকৈ বৰষুণ দি থাকিলেতো একো চাব নোৱাৰি। চাওক এতিয়া পিছফালে, এতিয়া আমি ইক' পাৰ্কত আছোঁ, কিন্তু বৰষুণ ইমান ডাঙৰ দিছে যে কাপোৰবোৰ পেণ্টবোৰ তলৰ ফালে তিতি গৈছে একেবাৰে। তথাপি কৰি আছোঁ, কাৰণ এতিয়া ফগটো কমিছে, বস্তুবোৰ ভিজিবল হৈছে। মোৰ পিছফালে দেখিছে পানীখিনি ডাইৰেক্ট তলত পৰি যায়। বৰষুণ পৰি আছে, ইমান মানুহ বাংলাদেশ আছে একদম মোৰ চিধাই পিছফালে, দেখাব পাৰিলোহেঁতেন, কিন্তু এতিয়া ইমান আনক্লিয়াৰ হৈ আছে যে আপোনালোকে ভালকৈ দেখাবই নোৱাৰিম। এতিয়া আহিলোঁ যদিও ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ, ভালকৈ আকৌ দেখাব নোৱাৰিলোঁ। আশা কৰিছোঁ নেক্সট টাইম কেতিয়াবা আহিলে ভালকৈ বনাম।
ইকো পাৰ্কখন চাওঁতেই মানে আমাৰ এতিয়া ইয়াতে 5টা বাজি গ'ল গোটেইটো তিতিলোঁ আমি মানুহ যিকেইজন আছিলোঁ আমি 5জন মানুহ আছিলোঁ আৰু 5জন মানুহে আমি 2টা চাজি লৈছিলোঁ হয়তো সেইকাৰণে গোটেইকেইটা তিতিলোগৈ তথাপিতো এতিয়া 5টা বাজিলে দুখনত ৰেষ্টুৰেণ্টত চালোঁ ইয়াৰ ওচৰৰে সেইকেইখনত মানে লাঞ্চ এভেইলেবল নাই এতিয়া যিহেতু 5টা বাজিব কিন্তু এখনত পালোঁ ইয়াতে লাঞ্চ কৰি একদম নন ষ্টপ ড্ৰাইভিং কৰিম যাতে 10টা মানৰ আগত যাতে পাই যাওঁ ভালকৈ বেছি স্পীডতো যাব নোৱাৰি আৰু ৰাস্তাটো বহুত বেয়া হৈছে তাতে আৰু বৰষুণ দি আছে আৰু মোৰ ইমান এক্সপিৰিয়েঞ্চো নাই ইয়াতে চলোৱা ফাৰ্ষ্ট টাইম মই ড্ৰাইভিং কৰি চেৰাপুঞ্জীত আহিছোঁ বাইকততো আহিয়ে থাকোঁ আৰু কিন্তু বেষ্ট মই তথাপিতো ৰিকমেণ্ড কৰোঁ বাইকত আহিব লাগে কিন্তু ফেমিলিৰ লগততো কমফৰ্টেবল নহয় বস্তুটো সেইকাৰণে গাড়ীত আহিলে ভাল কিন্তু ড্ৰাইভিং কৰি আপোনালোকে একো ভাল নাপায় জামত থাকোঁতে যায় স্পেচিয়েল যিটো ৱেডাৰটো যিটো ফিল কৰিব লাগে সেইটো ৱেডাৰটো ফিল কৰিবলৈ নোৱাৰে সেইকাৰণে মই ৰিকমেণ্ড কৰোঁ যে আপোনালোকে ভালকৈ আৰু ৰেইনকোট লগাওক শ্বু কভাৰ লগাওক ৱাটাৰপ্ৰুফ বেগ লওক বাছ যেনেকৈ ৰাইডাৰবোৰে আহে যদি সেনেকৈ সেইটো যদি গোটেই যদি পৰিৱেশটো ইয়াৰে যিটো বতৰ সেই বতৰটো যদি আপোনালোকে এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে বাইকৰ মানে ভাল অপশ্যন নাথাকিব বাইকেৰে অহাটোৱে বেটাৰ আমি লাঞ্চখিনি কৰিলোঁ চাওক এয়া তাৰপিছত আলহী পাইছোঁ What's your name? Pax. Your name Pax. My name is Pax. His name is Pax. Pax. He live in here, over here. Over here. Yeah. এখেতে ইয়াতে থাকে আৰু এখেতে ইয়াতে আহিলে লগ পাব পাৰ্কিঙৰ ওচৰত যিখন ৰেষ্টুৰেণ্ট আছে মই দেখাই আছোঁ ইকো পাৰ্ক বুলি দেখাই আছে ইয়াতে আপুনি ৰেইন শ্বুট আমব্ৰেলা ছাতি এইবিলাক পাব এইটো চব এইখিনি ৰেণ্টত পাব একচুৱেলি গম পাইছোঁ আপোনালোকে গম পাইছোঁ যে তেখেতৰ নাম পেক্স নহয় এইটো ধেমালিতে কৈছে তো গম পাইছেনে তেওঁৰ নাম পাক্স স্বত্বাধিকাৰী তেওঁ চলাই হোটেলখন আৰু খানাবিলাক ভালেই লাগিলে কিন্তু সেইখিনিত এখন আছে তাতো আপোনাৰ ভেজ থালি 150 লয় আমি আহিলে তাত খাওঁ অকণমান সেইখিনি দেখিছেনে এইখন এইটো তাতো 150 লয় বাট তাত স্পেচিয়েলিটি থাকে চালাডখন অলপ ইয়াতকৈ বেছি ভাল লাগে আৰু চুইটছ এটা থাকে ইয়াতে চুইটটো নাথাকে বাছ ডিফাৰেণ্টটো সেইটো কিন্তু ইহঁতৰ খানা কোৱালিটিটো ভালেই লাগিছে তাত খতম হ'ল সেইকাৰণে ইয়াতে আহিলোঁ আগতে ক'লোৱে তো জীৱনত ফাৰ্ষ্ট টাইম এইটো ইউটিউবৰ ভিডিঅ' মই গম পাইছোঁ যে বহুতখিনি মই ভালকৈ ক'ব পৰা নাই আপোনালোকক তাৰ মাজতে যিখিনি ভুল হৈছে ক্ষমা কৰিব আৰু কিবা যদি ইম্প্ৰুভমেণ্ট কৰিব লাগে মই ক'ৰবাখিনি সংশোধন কৰিব লাগে আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ কিন্তু যিটো বতৰ পাইছোঁ ইয়াতে বতাহৰ লগত যিটো পানীৰ কণিকা গাত চুই যাইছে একদম মন চুই যায় একদম মানে ইয়াৰ পৰা আজি যাবৰে মন যোৱা নাই কিন্তু উপায় নাই যাবতো লাগিবই নিশ্চয় কেতিয়াবা আকৌ আহিব লাগিব আৰু প্লেন মতেতো এসপ্তাহ 10 দিনমানৰ ভিতৰত মানে আগষ্টৰ ফাৰ্ষ্ট উইকত বা 8 তাৰিখ মানে প্ৰবেবলি আমি ডাউকি ক্ৰাংচুৰি যাম চাগে তেতিয়াতো নিশ্চয় ভিডিঅ' বনাম তেতিয়া আপোনালোকক আকৌ লগ পাম